যেতিয়া মৰিবতো লাগিব। উঠাৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসীয়ে পালন কৰিলে হওক। হয়, আমি ক'বলৈ লৈছোঁ উঠাৰ কাহিনী। কোনোদিনে পাহৰিব নোৱাৰা উঠাৰ অৱশেষত নিয়তিৰ ওচৰত হাৰ মানে। কৰ্ণাটকৰ চোৱাংচোৱা বিভাগত নিয়োজিত উঠা নামৰ গোটৰ অৱশেষত এক নিশ্বাস ত্যাগ কৰিলে। ডাক্তৰৰ হেজাৰ প্ৰচেষ্টা আৰু শোকাকাংক্ষীৰ মাজৰ পৰা শনিবাৰে সকলোকে কন্দুৱাই উঠা গুচি গ'ল পুৰীৰ দিশলৈ। হেজাৰ গুণমুগ্ধৰ আহ্বান ৰক্ষা কৰি মেংগলোৰত ৰাজ্যিক মৰ্যাদাৰে উঠাৰ অন্তিম সংস্কাৰ পালন কৰে কৰ্ণাটক চৰকাৰ। নিউজ ডেস্ক ৰিপৰ্ট, ৰিভিউ অসম। Vale.